SSC GD পৰীক্ষা পাছ কৰিবলৈ মই আপোনালোকক পূৰ্বতে ইয়াৰ আগতে ভিডিও দিছো কিন্তু আপোনালোকে ভিডিওটো নাই চোৱা আজি এই ভিডিওৰ ডেসক্ৰিপচনত মই ভিডিওটোৰ লিংক দি দিম আপোনালোকে এই ভিডিওৰ ডেসক্ৰিপচনত থকা লিংকটো গৈ চাব যে কেনেকৈ SSC GD পৰীক্ষা আমি নপঢ়াকৈ পাছ কৰিব পাৰো কথাটো বুজি পালে যে আমি নপঢ়াকৈ SSC GD পৰীক্ষা কিদৰে পাছ কৰিব পাৰো তাৰ সুপাৰ ট্ৰিক্স মই এই চেনেলত অলৰেডি দিছো কিন্তু সেই ভিডিওটো আপোনালোকে মুঠেই চোৱা নাই আজি মই সেই ভিডিওৰ লিংকটো এই ভিডিওৰ ডেসক্ৰিপচনত দি দিম সেই ভিডিওটো এবাৰ পুৰণা ভিডিও সেই ভিডিওটো আপোনালোকে কি কৰিব যে এই ভিডিওৰ তলত থকা ডেসক্ৰিপচনৰ লিংকত গৈ সেই ভিডিওটো চাব তেতিয়া বুজি পাব SSC GD আমি কি GDত আমি কিদৰে কৌশল অৱলম্বন কৰি পাছ কৰিব পাৰো এতিয়া আজি কিন্তু মই আপোনালোকক কি কৰিম যে আপোনালোকে এটা ডাঙৰ টেনচনত ভুগি থাকে টেনচনটো কি বুলি কওঁতে যে আমি কোনখন কিতাপ ফলো কৰিম যে SSC পৰীক্ষা পাছ কৰিবলৈ আমি কোনখন কিতাপ পঢ়িব লাগে কোনটো কিতাপ পঢ়িলে আমাৰ বেছি বেনিফিট হ'ব বা বেষ্ট বুক কোনখন এইটো চাগে আপোনালোকে চাই সন্দেহত পৰে বা আপোনালোকে বিভিন্ন ধৰণৰ চেনেলবোৰ চাই মই জানো যে আপোনালোকে ইউটিউবত বহুত ধৰণৰ চেনেল চাই যে কোনোবা চেনেলত এইখন কিতাপ পঢ়াটো ভাল বুলি কয় হিখনত হিখন কিতাপ পঢ়াটো ভাল বুলি কয় বহুত চেনেলত আপোনালোকেতো মোৰ অকল চেনেল নাচায় গতিকে বহুত চেনেলত বেলেগ বেলেগ ভিডিওৰ কথা কয় বেলেগ বেলেগ কিতাপ পঢ়াৰ কথা কয় এই ধৰক এনেকুৱা এইটো SSC কনস্টেবল হয়নে এনেকুৱা দেখিছে এনেকুৱাহত দেখিছে এনেকুৱাও দেখিছে এইটো বহুত কিতাপ আছে নহয় জানো SSC এটা কোনবোৰ কিতাপ পঢ়িলে ভাল হ'ব বা কোনখন SSCৰ কাৰণে যে বেষ্ট বুক সেই কথাটো মই আজি আপোনালোকক ক'ব বিচাৰিছো যে SSCৰ কিন্তু মই অধিকাৰী PS ৰিসাৰ্চ চেণ্টাৰত আজিলৈকে যিসকল চাকৰি প্ৰাৰ্থীয়ে ইয়াত প্ৰত্যক্ষভাৱে মোৰ ইয়াত ক্লাছ কৰিছে 100% সকলোৰে চাকৰি হৈছে এটো মই আকৌ পুনৰ এবাৰ কৈছো কাৰণ মই পূৰ্বৰ ভিডিওটো কৈছিলো যে মোৰ ইয়াত যি ক্লাছ কৰে তাৰ চাকৰি হয় এটো আগৰ দিনৰ পৰা 2001 চনৰ পৰা মই পাঠদান কৰি আহিছো 2001 চনৰ পৰা কথাটো বুজি পাইছেনে এতিয়া কথা হ'ল কি মই অনলাইন ক্লাছ কৰা নাছিলো অনলাইন ক্লাছ কৰা মোৰ বেছি দিন নাই হোৱা কথাটো বুজি পালে এতিয়া কথা হ'ল কি মই যি SSC পৰীক্ষাত পাছ কৰিবৰ কাৰণে যিখন কিতাপ মই বেষ্ট বুলি ভাবো বা মই যিখন মোৰ কাৰণে বেষ্ট মানে মই যিটো ফলো কৰি ছাত্ৰ ছাত্ৰীক পঢ়াও আৰু যিটো পঢ়িলে সকলোৱে পাছ কৰিছে সেই কিতাপখন কিন্তু এইখন কিতাপ যে এই কিতাপখন যিটো দেখিছে আপোনাৰ SK বুকস শ্ৰী কৃষ্ণন পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড এটো দেখিছে ন SK বুকস বাই শ্ৰী কৃষ্ণন পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড যে কৰ্মচাৰী চয়ন আয়োগ SSC কনস্টেবল GD কোডটো মনত ৰাখিব কোড হৈছে আপোনাৰ 152 যে SSC সিপাহী GD বুলি লিখা আছে কথাটো বুজি পালে যে এইখন কিতাপ কিন্তু মই এইখন হৈছে বেষ্ট কিতাপ যদি আপোনালোকে SSC GD পৰীক্ষা পাছ কৰিবলৈ আছে তেতিয়াহলে কিন্তু এইখন কিতাপ মই ভাবো এখন বেষ্ট কিতাপ কাৰণ মই আজিলৈকে যিমান ছাত্ৰ ছাত্ৰী মোৰ ইয়াতে SSC পৰীক্ষা পাছ কৰিছে কিন্তু এইখন কিতাপ ফলো কৰিছে আৰু মই এইখন কিতাপৰ মতে পঢ়াও আৰু ছাত্ৰ ছাত্ৰীয়েও কি কৰে এইখন কিতাপ বেছিকে ফলো কৰে এনেটো সব কিতাপে আপোনালোকে চাবলে একো নাই সব কিতাপে ভাল সব কিতাপতে থাকে কোৱেশ্চন আনসাৰ একো কথা নাই কিন্তু এইখন মই ভাবো এখন বেষ্ট কিতাপ মোৰ কাৰণে মানে মই এখন বেষ্ট বুলি ভাবো আৰু যি সকলে এতিয়ালৈকে চাকৰি পাইছে এইখনহে কিতাপ ফলো কৰিছে মোৰ ইয়াত কথাটো বুজি পাইছে নহয় আৰু মই এখন পঢ়াই আটাইতকৈ বেছি ভাল পাওঁ যে ইয়াৰ কোড হৈছে কি কোড 152 152 নম্বৰ কোড 152 আৰু কাৰ দ্বাৰা লিখা হৈছে বুলি কওঁতে ৰাম সিং যাদৱ আৰু ইয়াজবেন্দ্ৰ যাদৱ এইখন কিতাপ কিন্তু বেষ্ট কিতাপ গতিকে যে এইখন কিতাপ আপোনালোকে পঢ়িব পাৰে অন্যান্য কিতাপবিলাকো পঢ়িব যে অন্যান্য বহুত আছে বজাৰত দোকানত বহুত কিতাপ পাব আপোনালোকে এইটো SSC এনেকুৱা ধৰণৰ কিতাপ বহুত কিতাপ আপোনালোকে পাব কিন্তু এইখন কিতাপ আপোনালোকে কি কৰিব পঢ়িব পাৰে কথাটো বুজি পালে আৰু লগতে এই ভিডিওৰ ডেসক্ৰিপচনত মই সেই ভিডিওৰ লিংকটো দি দিম আপোনালোকে সেই ভিডিওটো চাব SSC পাছ কৰাৰ কৌশল কিন্তু এটা কথা মই আপোনালোকক জনাই দিছো যে ট্ৰিকবোৰ যিবোৰ আপোনালোকে ট্ৰিক ফলো কৰে পৰীক্ষাত নেগেটিভ মাৰ্ক থাকক বা নেগেটিভ মাৰ্ক নাথাকক কথাটো বুজি পালে নেগেটিভ মাৰ্ক থাকিলেও আমি কোনটো ট্ৰিক কৰিব পাৰো সেই সন্দৰ্ভত সেই ভিডিওটোত কোৱা হৈছে এতিয়া কথা হ'ল যে সেই ট্ৰিকসমূহ কেৱল নোৱাৰা প্ৰশ্নৰ ক্ষেত্ৰতহে কৰিব কথাটো বুজি পালে পঢ়াখিনি নিজে কৰিব লাগিব কেৱল নোৱাৰা প্ৰশ্নৰ ক্ষেত্ৰতে আপোনালোকে সেই ট্ৰিকটো অৱলম্বন সেইটো মোৰ কিন্তু আপোনালোকৰে অনুৰোধ থাকিল আৰু লগতে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকে সাবস্ক্ৰাইব নকৰে সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰিলেহে কি হ'ব আগলৈ এনেদৰে ভিডিওবোৰ পাই থাকিব ধন্যবাদ